হোষ্টেলত কামোৰ দিয়ে নেকি? কেইদিনমান থাকা হা চব গম পাই যাবা। একো নাই, গম পাবা বেছি নিদিয়ে। এই চিৰিয়াছলি কৈছোঁ দেই, মই কিন্তু এইবিলাক বেয়া পাওঁ দেই। মানুহে ইয়াত পঢ়িব আহে নে এইবোৰ কি কৰিব আহে কোৱাচোন? মই অনেষ্টলি কওঁ, মোৰ ইয়াত পঢ়িবলৈ একদম মন আছিলে। অঁ দেউতা বাহিৰত যাব নিদিলে, ইয়াত এনৰল কৰাই দিলে। কিন্তু এনেকুৱা ফটো আহ বুলি ভবা নাছিলোঁ ৰে। চিৰিয়াছলি দেই, ডেইলি লাইন আপ, গালি গালাজটো আছেই, একদম অশান্তি আৰু এইবিলাক লাগিছে। গালি দি পেলাই তাহাঁত প্ৰফেচাৰ হ'ব ফিউচাৰ হা। প্ৰফেচাৰ হয়। আচ্ছা শুনাচোন, এই হোষ্টেলৰ চবচে বেছি কামোৰ কোন? কোন কামোৰ নহয় সেইটো সোধা। মোৰ 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 এই যে চাপৰকে কি আছিল নামটো, এই ডক্কা নে দপকা হে ডবকা। এই যিয়ে নহয়। বাপৰে মাই কেনেকুৱা গড, কামোৰ মানুহ এটা। এই মোক ডেইলি ডবকা। বিশালৰ দোকান। পুৰা ফুৰি চলি আছে আৰু ন?